Good morning everyone. Hi Dosto, welcome back to my YouTube channel Mintu's vlog. আমি আজি দ্বিতীয়বাৰৰ কাৰণে vlog কৰিবলৈ ওলাইছোঁ। যদি ভাল লাগিছে তেতিয়া কৰিম, তেতিয়া নকৰোঁ। আজি মই মঙ্গলবাৰ কাৰণে হনুমান মন্দিৰত যাম। হনুমান ভক্ত সকলোৱে জানে মোক। নিপুৰা হনুমান ভক্ত নহ'লেও নিপুৰা হিন্দু হ'লেও নিপুৰা কিবা হিন্দুত্ব মুছলিম মানা লাগে। আমি এখন নোৱাৰে যাত্ৰী বাকী ভৰালিতে কিন্তু বেলেগ ভক্ত হয় ধৰক কমন চামান হ'লে আকৌ ৰিপ্লাই নেদে এতিয়া খাবালে গালি পাৰিব লাগিব হাঁহি ওলাই যাব। গুড মৰ্ণিং এভৰিৱান, হাই দোস্তো, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিণ্টুজ ব্লগ। আমি আজি দ্বিতীয়বাৰৰ কাৰণে ব্লগ কৰিবলৈ ওলাইছোঁ। যদি ভাল লাগিছে তেতিয়া কৰিম, তেতিয়া নকৰোঁ। আজি মই মঙ্গলবাৰ কাৰণে হনুমান মন্দিৰত যাম। হনুমান ভক্ত সকলোৱে জানে মোক। নিপুৰা হনুমান ভক্ত নহ'লেও নিপুৰা হিন্দু হ'লেও নিপুৰা কিবা হিন্দুত্ব মুছলিম মানা লাগে। আমি এখন নোৱাৰে যাত্ৰী বাকী ভৰালিতে কিন্তু বেলেগ ভক্ত হয় ধৰক কমন চামান হ'লে আকৌ ৰিপ্লাই নেদে এতিয়া খাবালে গালি পাৰিব লাগিব হাঁহি ওলাই যাব। কি খতৰনাক ৰ'দ দিছে বে আজি। ভাইটি হনুমান মন্দিৰত আহিছে চাওক। শ্ৰীৰাম জয় শ্ৰীৰাম। वीर शबरी की जैसी जय श्रीराम। এই ভাই নোৱাৰবা দেই, বেংকৰ কাম আছে অলপ। কি কৰিবি ৰ'দে ৰ'দে যাব লাগিব দেই। এই এবাৰ কাম চাম ভালকৈ কৰিবি দেই দে পালা চলা মানে কিবি পাপ। হাই গাইছ, অলপ নোৱাৰবা ৰ'ব অলপমান ডকুমেণ্টছৰ কাম আছে মানে অনলাইনৰ কাম আছে দিয়ক কৈ আছোঁ দিয়ক। পাকা ৰাস্তা পালোঁ দেই গাইছ। হৰি ভাল দে পাকা ৰাস্তা দি যাব আৰু আমাৰ পাকা ৰাস্তা দি যাব ভাল। দিবদাসে যাব লাগিব মাৰ দেউতাক মাৰা গৈছে না। হন্দা বাটত যাওঁ আমি গাঁৱখিনি ৰাস্তা বঢ়িয়া বেলেগ ঘৰে যাই আছোঁ সেইকাৰণে আমাৰ আগৰ পৰাই আমাৰ অলপমান গেলি তাৰমানে ভাল পাকা ৰাস্তা পাই যাই আছোঁ দে ঠেকছে অলপ ঘূৰা হয় বহুত হ'লেও উপায় নাই যাই আছোঁ দে গাইছ।
গৰম বহুত দূৰ না অলপমান ৰখলোঁ খবৰ লৈ যাওঁ এতিয়া ধন্যবাদ পাই আছোঁ দে গাই ছয়না চাক পাৰ হৈ আহিলোঁ এই জোৰে যাম ৰ অলপ এই বেংকৰ মানুহ নাকোৱে যিমান দেৰি হ'ল চাইকেলতে বাইক চাইক নাই দিঘা ঘৰ চলি ভাল ভাই স্কুল দিয়ে হা ধান চান গোটা হ'ল চব যাই যাম আৰু আমার ভিডিওটি ইমানেই আছিল আজি আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ ইমানে ধন্যবাদ জয় অসম জয় হিন্দ ত্ৰিপুৰা জিন্দাবাদ